কামনা কৰিছোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এয়া ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আৰু প্ৰথমেই সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো যাতে সকলোৰে ভালে কুশলে পাৰ হওক তাৰেই কামনা কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা চাহ তাহ খাই উঠিলোঁ আৰু আজি এফালে যাম, ক'ত যাওঁ কি কৰোঁ সকলোখিনি ভিডিঅ'ত দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব সকলোৱে। কমলা খাই আছে, গা ধুই ৰ'দতে বহি আছোঁ। ব'লা যদি ওলোৱাগে। আমি আহি আছোঁ এয়া, আৰু ক'ত আহি আছোঁ এয়া কৈ আছোঁ। এয়া আমি পিকনিক খাবলৈ আহি আছোঁ চবে। ৰাস্তাত এয়া পুৰা থেকেচনি। এইফালে আমি এইফালে আহি আছোঁ হাতীফাল ইক' পাৰ্কলৈ। আগতে বিদ্যুতৰ ৰিংকু আৰু পিছে পিছে আমাৰ বিদ্যাহঁত আহি আছে। এয়া আমি পালোহি হাতীশাল ইক' পাৰ্ক আৰু ইয়াতে টিকট কৰিব লাগিব। প্ৰত্যেক গাড়ী 200 টকা এণ্ট্ৰি ফিজ। আৰু এয়া ধুনীয়াকৈ আমি টিকট চিকট কৰি ল'লোঁ। এতিয়া যাম আৰু প্লেচটো বহুত ধুনীয়া। এইফালে বাঁহৰ দলং এখন আছে আৰু এইফালেদি আমি পাৰ হৈ ইটো চাইডে খানা খামগে। আলুখিনিত অকণমান বাকী দিয়ক নিমুদা কোমলি থাকক, বালিবোৰ বেছি যে। এইফালে আমাৰ এয়া দীপদা আৰু একদম জমাই থকা মানুহজন। 1টা বজাত খাবলৈ পাব লাগিব, সিজিব নিসিজক তেনেকে খাম। হৈ যাব। আমাৰ পিকনিকৰ আয়োজন ধুনীয়াকৈ চলি আছে। এইফালে কোমোৰা কাটি আছে আৰু বৌয়ে মই এইফালে চব্জি কাটি আছোঁ। জিয়াটো এই বক্সটোত আছে চক। হাঁহৰ মাংস ক'ত আছে? আছে, ফ্ৰাই কৰি আনিছিলে কিবা এটা। আমাৰ অকণমানি কেইটাই এইফালে এয়া খেলি আছে। এইফালে দি দিয়ক। আমাৰ ৰান্ধনীজনী অকণ এইফালে চাই দিয়ক, ভিডিঅ' এটা কৰি দিছোঁ। আমাৰ ৰান্ধনী দেই, মাংস বনাই আছে ৰান্ধনীয়ে। এতিয়া আমি চবে পুৰা ৰন্ধা বঢ়াত লাগি গৈছোঁ আৰু মানে এইফালে মই বনাই আছোঁ এয়া লোকেল মুৰ্গী মাংস। গামলা আছে নাই? হাঁহৰ মাংস। এইজন মেইন মানুহজন আমাৰ এইফালে। শুকাই গৈছে হয়নে? এয়া ভাত হয় মানে এইফালে এতিয়া আমি কমলা খাই লৈছোঁ এতিয়া চবে।
আলু দিলান নাই? মাই বহিলে ওলাইছা? এয়া চালাড লাষ্টৰ আইটেম আৰু এয়া বনাই আছে আৰু দেই। ভাত, দালি, লোকেল মুৰ্গী মাংস, হাঁহৰ মাংস, জ্বলা ভাজি, মাছ ফ্ৰাই, চালাড, নেমু খাই দিওঁ। খোৱা বোৱাৰ শেষত আমি অকণমান এয়া চবে ফূৰ্তি কৰিলোঁ। এয়া আমি আহি আছোঁ এতিয়া। ইয়াত ঘোঁৰা গাড়ীটো উঠিব পাৰি। আমাৰ এয়া খাই বৈ আদায় হ'ল আৰু এইফালে এতিয়া ধুনীয়াকৈ পাৰ্কৰ নিচিনা এয়া বনাই থোৱা আছে আৰু ইয়াতে ফটো তুলি লৈছোঁ চবে। এইফালে আহি আছোঁ এতিয়া। ৰিয়ান মাইনাৰ ৰিয়াই এইফালে খেলি আছে আৰু এইফালে পিকনিক খাবলৈ নিদিয়ে, সি আগতহে পাৰি খাব। আমি খাই বৈ এতিয়া আজৰি হৈ আহিলোঁ, ঘৰলৈ যাম আৰু বাকীখিনি গাড়ীৰ ওচৰত আছে। আমি অকণমান ফুৰিবলৈ আহিছোঁ। এয়া হ'ল নাই হা ৰিয়াহঁতে এইফালে এয়া খেলি আছে, মানুহ আছে এইফালে ভিৰটো কম অলপ। এয়া ৰিয়াহঁতে খেলি আছে, হ'ল নাই খেলি? এইফালে জোলনা খেলি আছে ইহঁতি। এইকেইটা ভৰিকেইটা দি লওঁ লাহে লাহে। হ'ব আহা। ঘূৰা। বছৰটোৰ শেষত এটা দিন আমি এনেদৰে সকলোৱে মিলিজুলি লগে ভাগে এসাঁজ খাই এয়া এতিয়া ঘৰলৈ উভতিছোঁ। বিভিন্নজনে নিজ নিজ ব্যস্ততাৰ মাজেদি বিভিন্ন ধৰণেৰে পুনৰ নতুন এটা বছৰক আকৌ আঁকোৱালি ল'ব। নিজ নিজ কৰ্মক্ষেত্ৰত পুনৰ সেই সকলোৰে একেই ব্যস্ততা। সুখ দুখৰ মাজেদিয়ে এনেদৰে আমি সকলোৱে জীৱনটো আগবঢ়াই লৈ যাব লাগিব। আৰু সকলোলৈকে পুনৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা যাচিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, তাৰেই কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।